তা ওম ক্লিং বিলে দুবল পায় দুবস্ত ওম ক্লিং ঝাগস্ত এটা পাইতো ওঠৰ শতিকাৰ শেষৰ ভাগত অবিভক্ত দৰং আৰু বৰ্তমান শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ গাতে লাগি থকা মাজগাঁৱত স্থাপিত হোৱা বৰ নামঘৰটো তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰে দৌল উৎসৱ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰবিবাৰে বিয়লি ভাগত মেঘ দাহ কৰা হয়। ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি ঢোল খোল তাল উৰুলি ধ্বনিৰে মুখৰিত হৈ পৰে নামঘৰ চৌহদত। বেদৰ মন্ত্ৰোচ্চাৰণৰ মাজত মেঘ দাহ কৰি পূজা অৰ্চনা কৰা হয়। ইফালে হোলীৰ দিনা গোসাঁইক পূজা কৰা হয়। ৰাইজে নামঘৰত নাম প্ৰসংগৰে গোসাঁইৰ মূৰত ফাকু দি সকলোৱে সেৱা জনায়। শংখ কাঁহ দবা বৰতাল উৰুলিৰ ধ্বনিৰে মুখৰিত হৈ পৰে নামঘৰ চৌহদ। সমগ্ৰ মাজগাঁও অঞ্চল পৰিক্ৰমা কৰাৰ অন্তত বিয়লি নামঘৰলৈ উভতি আহে। বছৰ বছৰ ধৰি পালন কৰি অহা দৌল উৎসৱটি এই নামঘৰত প্ৰায় 200 বছৰ অতিক্ৰম কৰিছে।